নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই বনাইছোঁ চেৰা দিয়া পিঠা। আজি বনাইছোঁ আমাৰ ইয়াৰ ভাষাত মই য'ত থাকোঁ আমাৰ ঘৰুৱা ভাষাত কোৱা হয় চেকেনা, যিটো আমি কুকিত ভাপত দি বনাওঁ। সেইটো আপোনালোকে দেখিছে য'ত পিঠা বনাই আছে, এই হেতাখনেদি য'ৰ পৰা উলিয়াইছে সেইটোৰ নাম হৈছে কুকি। এই কুকিটোৰ লগত বহুতখিনি স্মৃতি জড়িত হৈ আছে, কাৰণ এইটো ৬-৭ বছৰৰ আগতে ককাই বনাই থৈ যোৱা কুকি হয়। ভাঙি গৈছে, তথাপিও আমি ইয়াতে বনাইছোঁ। এনেকৈ নতুনকৈ কুকি বনোৱা মানুহ পোৱা নাই যেতিয়া, এনেকৈয়ে এই ভঙা কুকিটোতে আমি বনাই খাই থাকোঁ। আৰু ইয়াৰ ককাৰ মৰম আছিলে, তেতিয়াই বনাই থৈ যোৱা ঘৰৰ বাবে। এতিয়া বাৰু ভাঙি গৈছে। এই চাউলখিনি আমি কেনেকৈনো বনাওঁ সেইটো মই আপোনালোকক কৈ দিছোঁ। চাউলখিনি ৰাতিপুৱাই ভিজোৱা হৈছিলে আৰু এতিয়া বনোৱা হৈছে সন্ধিয়া। চাউলখিনি কোমল হ'লে ভাল হয়, সোনকালে সিজে। আৰু এই কলহটোত দিয়া হৈছে পানী। কুকিৰ তলিখন ভিজাকৈ পানী দিয়া আছে আৰু এই চাৰিওফালে যে এখন কাপোৰ মেৰিয়াই দিয়া হৈছে যাতে পানীৰ ভাপখিনি গুচি নাযায়। আৰু তাৰ ওপৰত আমি কুকিটো বহাই দিছোঁ। কুকিটো বহাই দিয়াৰ পাছত এই কলপাত এখন দি ঢাকি দিওঁ যাতে চাউলৰ পৰা ভাপখিনি ওলাই নাযায়। আৰু লগতে এই থাল এখন ধুনীয়াকৈ টানকৈ হেঁচি দিছোঁ। কাঁহৰ থাল এখন দিলে মানে ভাল হয়। আৰু ইয়াত দেখিছে আগতে বহুতখিনি বনোৱা হ'ল। এয়া নতুন বৰা চাউল হয়, তো আজি চবেই মিলি খাম চেকেনা। আৰু এনেকৈয়ে বনোৱা হয় আমাৰ ভাপত দিয়া পিঠা আৰু কুকিত বনোৱা পিঠা। এই পিঠাটো আচলতে কি হয়, আমাৰ কুকাৰত বনালে কেতিয়াবা অকণমান পানী বেছি হয় বা কিবা হয়, অলপমান নেকা ভাৱটো থাকে, পানীয়া ভাৱটো থাকে। কিন্তু আপুনি যদি কুকিত এনেকৈ বনায় খুব ধুনীয়া লাগে খাই। কিছুমানে খৰাহীত বনায় বা কিছুমান বাচনত বনায়, কিন্তু আমি বনাওঁ এই কুকিটোত এনেদৰে, আৰু খাই খুব বেছি ভাল লাগে। আৰু মোৰতো অলৱেজ মানে সদায়ে ফেভৰেট হয় এইটো বস্তু। মই বহুত ভাল পাওঁ খাই এই কুকিটো। আৰু এই কুকিটো হৈছে আমাৰ ককাৰ চিনস্বৰূপে একেবাৰে শেষৰটো কুকি, যিটো ভাঙি গৈছে, তথাপিও আমি ইয়াতেই বনাওঁ। এয়ে চাওক, ওলাবৰ সময়ত এনেকৈ ওলায়। আৰু লাষ্টত চাউল কম আছিলে যে এই কুকিটোত কমকৈ ওলাইছে, আৰু ইয়াতকৈ বেছিকৈও বনাব পাৰি ইয়াত। সেয়া চাওক, ইমান ধুনীয়া হৈছে, বহুত ধুনীয়া হৈছিলে খাবলৈ। আমি আজি খাম ৰাজমাহ, পনীৰ আৰু বুট দাইল মিক্স কৰি এখন চব্জি বনাইছোঁ। আৰু এয়া চেকেনা আমি ওচৰ চুবুৰীয়া আৰু ঘৰৰ মানুহ চবেই মিলি নতুন বৰা চাউলৰ কুকিত দিয়া পিঠা খাম। আমি যাক কওঁ চেকেনা। আৰু হয়তো উজনি অসমৰ ফালে ইয়াক কোৱা হয় চেৰা দিয়া পিঠা বা ভাপত। চেৰা দিয়া পিঠা বুলিয়ে হয়তো মই শুনিছোঁ দেই। মই যিমান দূৰ জানো, ইমান ভালকৈ নাজানো বাৰু, কি কয় আপোনালোকে জনাবচোন। আৰু এটা কথা ক'বলৈ পাহৰিছিলোঁৱে, আমাৰ তেজপুৰৰ প্ৰায়বোৰ ঠাইতে এতিয়া মাঘৰ বিহুত যেতিয়া ৰাতি ভেলাঘৰত আমাৰ এই ন চাউলৰ চেকেনা খোৱা হয় আৰু হাঁহৰ মাংস খোৱা হয়। বহুত মিছ কৰোঁ সেই দিনটোলৈ। সৰুৰ পৰা সেই ধৰণেই চলি আহিছোঁ, কিন্তু এতিয়া ঘৰত থাকিবলৈ নাপাওঁ। তথাপি সেই দিনটোলৈ বহুত বেছি মনত পৰে, সেই ৰাতিটোলৈ যেতিয়া দৰলাই চেকেনা আৰু হাঁহৰ মাংস খাওঁ আমি।